হেল্ল' হাই আমি ফুৰিবলৈ আহিলোঁ মই আছো মই ওলাইছো এইটো মই ফুৰিবলৈ আহিছোঁ হাই গাইজ My name is Sumanjoti Gogoi. I am from Dibrugarh Sabua. I have completed my higher secondary from Dibrugarh Sabua. That is all about me. Thank you. আজি আমি ক'ত যাম কৈ দিয়া বিহাৰ আমি আজি যাম দীপলিনা বাগ চাবলৈ দীপলিনা বাগ বহুত নাচিম বুলি আশা কৰি আছো এতিয়া কি হয় পইচাৰ ওপৰত চব ডিপেণ্ড কৰে পইচা হ'লেই নাচিব পাৰিম পইচা নহ'লে নাচিব নোৱাৰো ইয়াকে কয় যৌৱনতে প্ৰেম হয় সকলোৱে কয় তথাপিও তুমি এৰি গ'লা মোক বহুত দুখ লাগে মৰমে মৰমক বিচাৰি পায় হৃদয় হৃদয়ক বিচাৰি পায় চকুলে চাই মৰম লাগি যায় মই তোকেহে দিলো মৰম দিবিনে নাই থেংক ইউ এই ইয়াত দেখিছে যেনেকে পানী বৈ গৈছে ঠিক মোৰ হৃদয় দি তোমাৰ প্ৰেম বৈ গৈছে তুমি কিয় মোক এৰি গ'লা মই তোমাক বহুত ভাল পাওঁ এতিয়া জাষ্ট সুমনে মুতি দিলে তোমাৰ ওপৰত ইয়াত যেনেকে বৈ গৈছিলে আপোনালোকে দেখিলে প্ৰথম ডোখৰতে সুমনে মুতি দিলে कई मिनट यार बोले रोज कोई ले कौन है ये फेमस है ऐसा नहीं फेमस ये डायरेक्ट यूट्यूबर से सभी है सब तुम पाओ तुम एक दिन मॉनिटर हो जाओ यार এটা এটো ভিডিও যদি ডিডিং সবে ডিসলাইকে মাৰিব হনে মাৰিব আই ডোন্ট কেয়ার না ভাল পাই সদায় ভাল পাবলৈ বিচাৰে কেতিয়াও মৰমে মৰমকে বিচাৰে সদায় জুনে মৰম দিলে মৰম পাবা তাৰপিছত কি আছিলে দুখ দিলে দুখ পাবা তুমি যদি কাৰোবাক মৰম দিয়া তুমি তাৰ পৰা কেতিয়াও দুখ নোপোৱা সদায় মৰমে পাবা ঠিক সেইদৰে মই আপোনালোকক মৰম দিবলৈ বিচাৰিছোঁ আপোনালোকে মোক অলপ মৰম দিয়ক আজি আপোনালোকক মই দেখাম দীপলিনাক তাৰপিছত এতিয়া মোৰ ইণ্ট্ৰ' বুলি ক'বলৈ একোৱেই নাই আপোনালোকক কৈছোঁ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি অন্য এটা ভিডিঅ' আপোনালোকক অন্য এটা দিনত আপোনালোকক অন্য এটা সময়ত আদৰণি জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাওক গাইজ এতিয়া আপোনালোকে দেখিছে আমি ওপৰত বহি পিনে ওপৰত থিয় হৈ পিনে মানে বহি থকা থিয় হৈ আছোঁ থিয় হৈ পিনে একদম অলপ প্ৰাকৃতিক দৃশ্য অলপ সৌন্দৰ্য উপভোগ কৰিছোঁ আপোনালোকেও দেখিছে সৌন্দৰ্য আপোনালোকক ভালকৈ অকণমান দেখাইছোঁ তলৰফালে চাই থাকক এইবোৰ চাওক ইয়াত সিহঁতি ৰিল বনোৱা প্ৰস্তুতি চলাই আছে এইটো কেমেৰাটো কি কৰিছে এইটো ষ্টেণ্ডত লগাই আছে ধুনীয়াকৈ ইয়াৰ পৰা আমি চাই আছোঁ প্ৰাকৃতিক সৌন্দৰ্য আমি ৰিল নবনাওঁ খালি আমি বনাওঁ নবনাওঁ বুলি নকওঁ এতিয়া আজি নবনাওঁ মানে আমি এনেই অকল চাবলৈ আহিছোঁ সিহঁতি বনাইছে তাকে আৰু আপোনালোকৰ তললৈ গৈ এতিয়া দেখাম আমি বহুত ওপৰত উঠি আছোঁ এতিয়া বহুত ওপৰত ইয়াৰ মানে অকল আমি উঠিব পাৰোঁ বেলেগ উঠিব নোৱাৰে এই চাওক কিমান ওখ মই নিজৰ কথাই কৈছোঁ That is our audience. Audience is very much very beautiful girl coming here and we watching the girl everywhere anywhere bharpur check the sound বহুত ভাল লাগিছে ইয়ালৈ আহি আমি গ্ৰন্থ মেলা বাণিজ্য মেলা ফাষ্টফুড মেলা সকলোলৈ আহিলোঁ তথাপি কিন্তু মোৰ মন পচন্দৰ ছোৱালীজনী বিচাৰি নাপালোঁ বহুত দুখ লাগে